নমস্কাৰ বন্ধুসকল মই যুগল আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেকেকে আসাম নিউজ ব্লগলৈ আৰু আজি হওক এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'ম মই আৰু বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আজি মেট্ৰিকৰ ৰিজাল্ট দিলে আৰু যিসকল শিক্ষাৰ্থী আচলতে পৰীক্ষা নিদিয়াকৈ মেট্ৰিকত যি ৰিজাল্ট পালে সেই ৰিজাল্ট পাই আজি কিমান সন্তুষ্ট আৰু তাকে আজি জানিম। তো আজি মই বেছি দূৰলৈ নাযাওঁ, আজি মোৰ নিজৰ ভণ্টি এজনী আছে, তাইক লৈ পেলাই আজি এই ব্লগটো বনাইছোঁ আৰু তাৰ পৰা জানিব বিচাৰোঁ যে মেট্ৰিক নিদিয়াকৈ তাই ৰিজাল্ট পাই আজি কেনেকুৱা অনুভৱ কৰিছে। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাইৰ লগত আমি চিনাকি কৰাই লওঁ। প্ৰথমতে নমস্কাৰ, মোৰ নাম শ্ৰীমতী ময়পংখী গড়। মই ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ ছাত্ৰী। আজি HSLC ৰিজাল্ট দিছে, তথাপিও মই ইমান সুখী নহয়, কাৰণ এক্সামটো দিয়াহেঁতেন চাগে আৰু ভাল হ'লহেঁতেন মোৰ ৰিজাল্ট। তথাপিও ক'ভিড পৰিস্থিতিৰ ৰিজাল্টটো দিছে, সেনেকৈ আৰু আমি গ্ৰহণ কৰিব লাগিব ৰিজাল্টটো। মই 4টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। মই জিঅ'গ্ৰাফীত 90, ছ'চিয়েল ছায়েন্সত 84, মেথছত 83 আৰু 83, ছায়েন্সত 80, আছামিজত 79 আৰু ইংলিছত 77 পাইছোঁ। হয় বন্ধুসকল, ভণ্টিক লগ পাই কেনে পালে কমেণ্টত জনাবচোন আৰু তাৰ পৰা আমি আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম যে যিসকলে নৱম শ্ৰেণী আৰু 10ম শ্ৰেণীত পঢ়ি আছে সিহঁতি আচলতে কি ধৰণে পঢ়িব লাগে সেই বিষয়ে অকণমান জানো আহক তাৰ পৰা। তো কি ক'বা তুমি যে যিসকল নৱম আৰু 10ম শ্ৰেণীত ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেখেতসকলে কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, জোৰকৈ ক'বা। তোমালোকে ক্লাছ টেষ্টবোৰ ইম্পৰ্টেণ্টলি ল'বা, কিয়নো আমি ভাবিছোঁ আমাৰ মেট্ৰিক হ'ব, সেইটো কাৰণে আমি ইমান ইম্পৰ্টেণ্টলি লোৱা নাছিলোঁ। আমি মেট্ৰিকৰ কাৰণে পূৰা প্ৰিপেয়াৰ কৰিছিলোঁ আৰু মেট্ৰিকে যিহেতু নহ'ল তেতিয়াহে গম পাইছোঁ যে ক্লাছ টেষ্টবোৰ বহুত ইম্পৰ্টেণ্ট বুলি। সেইটো কাৰণে তোমালোকে ইম্পৰ্টেণ্টলি ল'বা ক্লাছ টেষ্টবোৰ। হয় বন্ধুসকল, ভণ্টিক লগ পাই কেনে পালে কমেণ্টত জনাবচোন আৰু তাৰ পৰা আমি আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম যে যিসকলে নৱম শ্ৰেণী আৰু 10ম শ্ৰেণীত পঢ়ি আছে সিহঁতি আচলতে কি ধৰণে পঢ়িব লাগে সেই বিষয়ে অকণমান জানো আহক তাৰ পৰা। তো কি ক'বা তুমি যে যিসকল নৱম আৰু 10ম শ্ৰেণীত ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেখেতসকলে কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, জোৰকৈ ক'বা। তোমালোকে ক্লাছ টেষ্টবোৰ ইম্পৰ্টেণ্টলি ল'বা, কিয়নো আমি ভাবিছোঁ আমাৰ মেট্ৰিক হ'ব, সেইটো কাৰণে আমি ইমান ইম্পৰ্টেণ্টলি লোৱা নাছিলোঁ। আমি মেট্ৰিকৰ কাৰণে পূৰা প্ৰিপেয়াৰ কৰিছিলোঁ আৰু মেট্ৰিকে যিহেতু নহ'ল তেতিয়াহে গম পাইছোঁ যে ক্লাছ টেষ্টবোৰ বহুত ইম্পৰ্টেণ্ট বুলি। সেইটো কাৰণে তোমালোকে ইম্পৰ্টেণ্টলি ল'বা ক্লাছ টেষ্টবোৰ। বন্ধুসকল, ভণ্টিক লগ পাই কেনে লাগিল? তো সেয়া হৈছে ভণ্টি আৰু তাইৰ ৰিজাল্ট পাই শুনিলে আপুনি কি কৈছে আপোনালোকে। তো ইয়াতে আমাৰ এয়া চব বায়েকো আছে, ৰৈ আছে, সেয়া বায়েকো চাই আছে আৰু সেইবোৰ তাতে পোৱালিবোৰ ৰৈ আছে দেখিছে। তো আমাৰ টিকলি এইফালে সেয়া আজি পূৰা মিঠাই খাব ন, মজা। তাৰপিছতে এয়া আমাৰ এইবিলাক বহি আছে, ইয়াত পূৰা আজি পাৰ্টি চলিছে, মেট্ৰিকৰ পাৰ্টি। তো ইয়াত মিঠাই চিঠাই ঢেৰ দেখিছোঁ। তাৰপিছতে দে আৰম্ভ মজা পূৰা পাৰ্টি খুৱাইছে, তাক বায়েকে খুৱাইছে, সেইজনী বায়েক। আৰু ইয়াত ৰৈ আছে এইটো আমাৰ প্ৰজিন কেওট আৰু ইয়াত আছে আমাৰ সেইজনী কি নাম তাই, প্ৰাণময়ী কেওট। এইফালে আছে আমাৰ পিপি সেয়া, তাৰপিছতে আৰু সেইফালে আছে আমাৰ স্নেহা কেওট। তো এয়া হৈছে কেওট ফেমিলি। ইয়াত হয় সেয়া চাওক, আমাৰ ৰিচান কেওট আছে, প্ৰজিন কেওট আছে। ৰিচান কেওটৰ চেহেৰাটো দেখাই দিয়া এবাৰ, মানুহে তেতিয়া দেখি পাব ইয়াৰ ৰিচান কেওট। ৰিচান কেওটৰ স্কুলৰ ৰিজাল্ট কেনেকুৱা হ'ল? তোমাৰ স্কুলৰ ৰিজাল্ট কেনেকুৱা হৈছে কোৱাচোন, কৈ দিয়া আকৌ। নহ'ব এইটো নহ'ব। তো ই লাজ কৰে বন্ধুসকল, ই বহুত লাজ কৰে আৰু ইহঁতৰ স্কুলৰ ৰিজাল্ট খুব ভাল হৈছে। আৰু স্কুলখনৰ নাম কি তোমাৰ? এই নকয়
ই নকয় আৰু সেই পজিনে পালে চাই আছে আৰু ই তুমি ভালকৈ কোৱা আৰু সেই পেলাই আমাৰ বহি আছে সেইজনী দেখিছে দূৰত আমাৰ আপ উঠি গলি কেলে এইফালে আমি দেখাইছোঁ সেইজনী বহি আছে আমাৰ আপকামিং ডাক্তৰ হয় আৰু এতিয়া আমাৰ মিঠাই পৰ্ব চলি আছে মিঠাই পূৰা খাই আছে সিহঁতি তো বন্ধুসকল ভিডিঅ'টো আজি কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰিব আপুনি কমেণ্ট বক্সত লিখিব কেনেকুৱা পালে আৰু যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব